Hello friends, welcome to my YouTube channel Lina Official. আপোনালোকক সকলোকে স্বাগতম জনাইছো। এতিয়া সময় বাজিছে 9:38। মাও পথাৰলৈ গৈছে, দেউতাও কামলৈ গৈছে। মই এতিয়া চাহ লৈ যাম। যেহেতু খেতিয়কৰ ছোৱালী পথাৰলৈতো যাবই লাগিব, গতিকে মই চাহ লৈ যাম, আপোনালোকক দেখাম। ময়ো জানো অলপ চলপ ৰুব, ইমান ভালকৈ নাজানো, হ'লেও যোৱাবাৰ মা আৰু মই অকলে ৰুইছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাহ লৈ যাই আছো পথাৰলৈ। এয়া আমাৰ পথাৰ। মা ৰাতিপুৱা 6টা বজাতে আহিছে। মই ভাত চাত বনালোঁ, বনাই মেলি এতিয়া চাহখিনি লৈ আহিছোঁ মাৰ লাগি। অলপমান কঠীয়া লাগা আছিল, মানে অলপ ৰুবৰ কাৰণে ৰৈ গ'ল, কঠীয়াও কমিল। মায়ে কঠীয়া তুলি আছে, ময়ো যাওঁ অলপমান সহায় কৰি দিওঁ। একদম তাক বোকা বহুত, আৰু এইখিনি ৰুব আছে, এইখিনি জাবৰ ফুৰিব লাগিব, বহুত জাবৰ আছে। এইবিলাক কালি ৰুব লাগিব। আৰু মাটিখিনি এইবাৰ মানে ভাল হোৱা নাই, অলপমান ক'ৰবাত অলপ হেৰি হৈছে, সেইখিনি কোদালেদি মিলাই এনেকৈ ৰুই আছোঁ। এইটো মা কঠীয়া লৈ আহি আছে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটোত যিসকলে নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দি মোক যাতে আগলৈ আগবাঢ়ি যোৱাত সহায় কৰে। ধন্যবাদ।